প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, গছে বনে সলালে পাত, গছৰ এডালতে কপৌ তগৰ ফুলিলে, বিহু বিহু লাগিছে গাত। এভাগী যোজনাৰে মই মৌচুমীয়ে মৌচেঙৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ মাজলৈ স্বাগতম আৰু নমস্কাৰ। এইবাৰ বিহুত যদি কাৰোবাক খোপাত মাৰিবলৈ তগৰ ফুলৰ প্ৰয়োজন হয়, তেনেহ'লে মোৰ ওচৰলৈ আহি যাব। এইবাৰ মই প্ৰথম তগৰ ফুলাইছোঁ, কিমান ধুনীয়াকৈ কলি মেলিছে, হাজাৰটা কলি মেলিছে আৰু ফুল ফুলিব। আপোনালোকে ভাবিছে এই ফুল কিয় দেখুৱাই আছে? মই আজি আপোনালোকক দেখুৱাই আছোঁ বহাগৰ ফুল, কাৰণ আজি মোৰ ভিডিঅ'টো বহাগৰ লগত সংগতি ৰাখি, আৰু মই আপোনালোকক লৈ যাম আজি আমাৰ বিহু আখৰা চাবলৈ। আৰু তাৰ আগতে বলক পেট পেচা কৰি লওঁ। আপোনালোকে বাৰু মোৰ মাতটো ধৰি গম পাইছেনে মোৰ যে চৰ্দি লাগি আছে, আৰু সেই চৰ্দি লাগি থকাৰ কাৰণে আজি খাবলৈ লৈছোঁ কুকুৰা মাংস জালুকীয়া, আৰু তাৰ লগত দি দিলোঁ কেঁচিয়ামান আছিলে চজিনা, কাৰণ চজিনা খাই মই খুব ভাল পাওঁ, আৰু এতিয়াতো চজিনাৰ বতৰ, গতিকে চজিনা খাব লাগে নহয় জানো। এয়া দেখিছেনে, মানে মই বনোৱা একোবাৰ তেনেকুৱা ৰেচিপি বুলি দেখুওৱা নাই, যে ৰাতিপুৱা সাজত কি কি আছিলে সেইটোহে দেখুৱাইছোঁ আপোনালোকক। এতিয়া এয়া খাই বৈ বিহু মাৰিবলৈ যাব লাগিব, আৰু ইয়াৰ লগত আৰু এটা বস্তু বনাইছিলোঁ, এয়া হৈছে ভেন্দি ফ্ৰাই, মানে কুকুৰা মাংস জালুকীয়া আৰু ভেন্দি ফ্ৰাই, আৰু এফালে এয়া এটা অমলেট বনাই লৈছোঁ। তাৰপিছত এয়া খাই বৈ আৰু যাব লাগিব। এতিয়া আমি খাই বৈ আহিলোঁ, বিহু আৰম্ভ হ'লেই, 2 বজাৰ পৰা আৰম্ভ হয়, মোৰ অকণমান দেৰি হ'ল বাৰু। আমাৰ নৱ অংকুৰণ নামৰ এটা মইনা পাৰিজাত আছে, আৰু সেই মইনামণিসকলক আমি এইবাৰ বহাগ বিহুত ভাবিছোঁ নচুৱাম বুলি, আৰু সেয়ে আমি তেওঁলোককনো ক'ত প্ৰেক্টিছ কৰাইছোঁ, কেনেকৈ নচুৱাইছোঁ, ব'লকচোন চাবলৈ যাওঁ। শিকাবলৈ কাকো মতা নাই, আমি যিমান পাৰোঁ নিজেই শিকাইছোঁ, কাৰণ বেছি দূৰলৈ নাযাওঁ বা কম্পিটিশ্যনত যোগদান কৰিবলৈ বুলি নহয়, এনেই ওচৰতে যিসকলে ইয়াত আমাৰ পাৰিজাতটোত আছে সেইসকলৰ ঘৰে ঘৰে বিহু মাৰিব লাগিব, আৰু ভাবিলোঁ অকণমান আমি এনেকৈ বিহুটো উদযাপন কৰোঁ, আৰু সেয়ে আমি যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিছোঁ। মানে আমি বিহুৰ ওপৰত আমাৰ একো অৰ্হতা নাই, বা আমি একো বিহু চিহু নাচি কম্পিটিশ্যনত আমি নিজেও যোগ দি পৰা নাই, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনিহে দেখুৱাইছোঁ। গতিকে আপোনালোকে ভুল হ'লেও শুধৰাই দিব বুলি আশা ৰাখিলোঁ, কাৰণ আমি যেনেকৈ নাচোঁ তেনেকৈহে ইয়াত দেখুৱাইছোঁ, আৰু বিশেষ ইমান ভালকৈ শিকাব পৰা আমি নাই।
অকণমান চেৱটো নাচি দেখুৱাইহে দিছোঁ ভুল হৈছে বাৰু কাৰণ অভিজ্ঞতা নাই বুলি মই আগতেই কৈছোঁ মাত্ৰ এনেই অকণমান নাচি দেখুৱাই দিলোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো মই ইয়াত কৰা নাই মাজে মাজে কাটি দিছোঁ কাৰণ গোটেইখিনি দেখুৱাবলৈ হ'লে বহুত দীঘল হ'ব আৰু যিহেতু প্ৰেক্টিছ সেয়ে একেডোখৰকে কেতিয়াবা দুবাৰ তিনিবাৰো দেখুৱাবলগীয়া হৈছে সেয়ে মই মাত্ৰ অলপ অলপ মাজে মাজে কাটি দিছোঁ তাল মিছ হৈছে বাৰু আপোনালোকে নাভাবিব যে এইটোৰ পাছত সেইটো আমি তেনেকৈ কৰি গৈছোঁ কিন্তু মই সেই ভিডিঅ'ত কাটি কাটি দিছোঁ সেয়াই আছিল আমাৰ বিহু আখৰা আৰু এতিয়া ঘৰলৈ আহি দেখিলোঁ এইয়া চাওকচোন উৰিচিকা বুলি কওঁ বা উৰিপোক বুলি কওঁ বৰষুণ দিয়া বতৰ যে সেইটো কাৰণে চাওকচোন কিমান ওলাইছে গোটেই ভিতৰত লাইট জ্বলাব পৰা নাই মানে এয়া চাওক ভিতৰে চিতৰে সোমাই গৈছে আৰু যেতিয়া ওলাইতো আপোনালোকে গম পাইছে খুব ওলায় আৰু এতিয়া আইচিকক খাব লাগে মেগী আৰু আইতাকে বনাই দিছে আইচিকক মেগী গতিকে তাক মেগী চেগী খুৱাই লওঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব আৰু তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ এটা ভিডিঅ'লৈ আকৌ আহিম আমি মিঠি হম দে বাই বাই নহয় দেখুৱাই Soft food.